গেং আহি গ'ল বাইকৰ গোটেইখিনি এওলা চাই দিয়া বিটু মা কাটি দে কিমান লৈছে তই জন চিনাও আজি আহি গৈছে হাই বাৰু আসমা বুলি কি খবৰ পোৱা লাইভ আজি চাওক না কিমান ধুনীয়াকৈ আমি ওলাই লৈছোঁ আৰু এটা কথা ক'বলৈ থাকি গ'ল আশা কৰোঁ সকলোৱে সুখত আছে আৰু সকলোকে সুখী কৰি ৰাখিছে আজি বহুত দিনৰ মূৰত আমাৰ ড্ৰিম এটা পূৰা হ'বলৈ গৈ আছে 3 মাহ দিন লাগিলে সেই ড্ৰিমটো পূৰা কৰিবলৈ আৰু এইফালে অকণিও ৰেডি হৈ আছে এইফালে আমাৰ ৰিঅ' আৰু এইফালে আমাৰ ৰিপু আছে এইটো তাৰমানে আমি যাব ওলাইছোঁ তাত পাই পেলাইহে ক'ম আৰু এইফালে আমাৰ বুল্লা গোটেই ব্লেক এণ্ড হোৱাইট হৈ আহিলি যে কেলে ভাল লাগে আৰু চুলি কাটন দেখা এই চদা কি হ'ল পিছে এই চদা দাঁৰ সোমালে দাঁৰ তাৰমানে আমাৰ ড্ৰিম এটা পূৰা হ'বলৈ গৈ আছে বুলি কৈছোঁ নহয় ক'ত কি কথা তালৈ পাই লওঁগৈ আমাৰ যোৰহাটতে স্পেচিয়েল মানুহ এজনো আহিছে আমাৰ কাৰণে আৰু গোটেই অসমে চিনি পায় তেনেহ'লে আপোনালোকে চাই থাকিব ধুনীয়াকৈ আমি গৈ আছোঁ ওৱান লাইফ হাই এভৰিৱান এইফালে আমি পাই গ'লোহি তাৰমানে কি দেখিছেনে এইটো জিম আমি বনাইছোঁ আপোনালোকেও গম পায় আমি মেনুফেকচাৰিং কৰোঁ বুলি কিন্তু এইটো আমাৰ গাণ্ডুৰ জিম তাৰমানে বিটুৰ জিম হয় আৰু কেনেকুৱা লাগিছে আপোনালোকে ক'ব দেই আৰু বহুত কষ্টৰ বিনিময়ত তাৰমানে সেই জিমটো ওলাইছে হয় নহয় সেই খুৰাটো আহি গ'ল এইফালে বা আহি গ'ল সেইফালে চাই দিয়ক আকৌ ধুনীয়াকৈ আৰু ইনগ্ৰেশ্যন কৰিবলৈ কোন আহি আছে এইটো মই আপোনালোকক কৈ আছোঁ এতিয়া নকওঁ অলপমান ছাছপেঞ্চ থাকিব লাগিব না আৰু এয়া চাওক আমাৰ ৰিঅ'টো বহি আছে হয় নাই ৰিঅ' এইফালে আমাৰ অভিনৱ আহি গ'ল সি কিন্তু কোৱাই নাই আৰু মই দেখাই আছোঁ এতিয়া কাক জন চিনাও আজি আহি গৈছে মই জন চিনাকো দেখাই আছোঁ ধুনীয়াকৈ এইটো চাওক হয় নাই বাৰু এনেকৈ দেখা দে এনেকৈ দেখা এনেকৈ আৰু আমাৰ বোলাই বহি আছে আৰু মহন্তও আহি গ'ল এইবোৰ আমাৰ চব ফেমিলি তাৰমানে আগতে যেতিয়া বিটু আমাৰ জিমত আছিলে তেতিয়া এইবোৰ আমাৰ চব জিমৰ মেম্বাৰ হয় আজিও তাহাঁতি আমাৰ লগত আছে আৰু জিমটো কেনেকুৱা লাগিছে কমেণ্ট কৰিব একদম লাষ্টলৈকে দেখাই দিছোঁ ৰ'ব আৰু এইফালে ধুনীয়াকৈ একুৰিয়াম এটাও ভৰাইছোঁ চাওক ভাল লাগিছেনে আৰু এতিয়াহে আহিছে গানটো আমাৰ এইটো কেনেকুৱা লাগিছে আজিটো মনটো হা এইবোৰ ভাল লাগিছে নে বহুত ভাল লাগিছে বুলি কওঁ কৰিবই লাগিব কিবা এটা পাব হ'লে আৰু একদম মনৰ পৰা কবি মেচিনখিনি কেনেকুৱা পাইছ একদম খুচি নে এইবোৰ আমাৰ হেপিনেছ হয় আৰু এই হেপিনেছবোৰ আমাৰ পজিটিভ এনাৰ্জি দিয়া যি কাৰণে এনেকুৱা কামবোৰ হয় তাৰমানে বুজি পালে এতিয়া স্পেচিয়েল গেষ্ট আহি আছে তেওঁলোকো দেখাই আছোঁ চাই দিব তাৰমানে এতিয়া দেখিছেনে আমি গোটেই বইজ ওলাই গৈছোঁ আদৰি আনিবলৈ তাৰমানে অলপ দেৰি আগতো কৈছোঁ ন স্পেচিয়েল কোনোবা গেষ্ট আহি আছে হয়নে বইজ হয় এইফালে ভুপিও আহি গ'ল এতিয়া যাবহে লাগে তললৈ ব'লা হাই এভৰিৱান মই যে কৈ আছিলোঁ স্পেচিয়েল গেষ্ট এতিয়া মই দেখাই দিছোঁ কোন এয়া আমাৰ ছাৰ আহি গ'ল চবে চিনি পায় আমাৰ মিষ্টাৰ দীপক গগৈ আমাৰ অসমৰ হয় আৰু ছাৰক মই দেখাই আছোঁ ৰ'ব তাৰমানে ছাৰে যিমানখিনি টাইটেল পাইছে এইটো যেন মই এতিয়া নকওঁ আৰু ছাৰকে মাতিছোঁ ইনগ্ৰেশ্যন কৰিবৰ কাৰণে আৰু লগতে আমাৰ বৌ আহিছে অ'কে তেনেহ'লে ওপৰলৈ গৈ আছোঁ হয় নাই ছাৰ তাতহে ভাল ধৰণে কথা পাতিম কি কয় বঢ়িয়া ব'লক এভৰিৱান এতিয়া কেকটো কটাই লওঁ ধুনীয়া কেক এটা আনিছোঁ আমাৰ পিয়ৰ মাছৰ ফিটনেছ ক্লাবৰ কাৰণে আৰু এইটো কেকটো চব আৰু বহুত ভাল লাগিছে আৰু গোটেই সকলো মানুহ আহিছে দেখিছেনে আৰু চব আমাৰ যোৰহাটৰ হয় আৰু বহুত ভাল লাগিছে এইবিলাক আমাৰ ৰিঅ' আহি গ'ল কেক কটা দেখি ব'লা কাটি দিম হেপী ফাৰ্ষ্ট ডে ফিটনেছ ক্লাব জিন্দাবাদ ৰিঅ' খোৱা ভাল লাগিছে দেই বিটু মা বাইদেউ এক্স চেয়াৰমেন আছিলে ভেৰি স্মাৰ্ট ওমেন মাৰিলে মানে কি দেখা পোৱা যাব বঢ়িয়া এতিয়া চাই অলপ ট্ৰাই কৰিছে আমি বনোৱা ইকুইপমেণ্টছবোৰ চাই কেনেকুৱা লাগিছে মোৰ মেচিন অ'কে হৈ যাব দিম আৰু কিবা এটা গিফ্ট হাই এভৰিৱান এতিয়া চাৰে ধুনীয়া স্পিচ দিলে এতিয়া আমি খাইছোঁ আৰু এইফালে এজনে দি আছে চব কি খাইছা কচুৰি ভাল লাগিছে নে আৰু এইটো মই
আৰু বহুত মানুহ আহিছে আৰু গৈছেও ভাল লাগিছে একদম বহুত ধুনীয়া পৰিৱেশ এটা আছে দেই বহুত ধুনীয়া এইফালে আমাৰ মিষ্টাৰ বিদেও খাই আছে মজা এয়া বহি আছে চব দেখিছে আলহী আহিছে হয় নাই আমাৰ বৌ আহি গ'ল অপানীটো আছে কিমান লৈছ তই এইটো শুভ ভাগটো য়েছ এইটো কেকটো এয়া বখলা খাব লাগিব আমি আৰু এইটো আমাৰ দীপাংকৰ মজা দেখিছে এতিয়া ছাৰক সুধিম ছাৰ ডকুমেণ্টছবোৰ কেনেকুৱা লাগিছে মইতো এটাই মাৰিলোঁ চোৱা বাইচেপ মাৰিলোঁ ইমান পাৰফেক্টলি পৰিলে বেছি মই মাৰিব নোৱাৰিলোঁ ৱেইটো কম আছিলে হয় গতিকে তোমাৰ এংগুলবিলাক ভাল এংগুলেশ্যনটো ভাল পাইছেতো এংগুলবিলাক মেইন এংগুলটো হয় এংগুলটো বহুত ধুনীয়া ফিনিচিং বহুত ধুনীয়া হয় কিন্তু মেইন থিংটো বেছি ভাল আৰু বেছিক বুজিছোঁ ধুনীয়াকৈ খোৱা বোৱা হৈ গ'ল এতিয়া অপনীহঁতক থৈ আহিছোঁ তাৰপিছত আকৌ যাম অ'কে চাই দিব তেনেহ'লে ছাৰহঁতক এতিয়া লাঞ্চ খুৱাব লৈ যাম সেইটো ভিডিঅ' নেদেখাওঁ আৰু লগ পাই আছোঁ আমি ওলাই আহিলোঁ পান এটা খাই পেলাই ভিডিঅ'ৰ কাৰণে কিবা এটা নিচে দৌৰি আছে ছাৰ বৰ ভাল পাইছা নি হেপিনেছবোৰ চাওকচোন কেনেকুৱা দৌৰি আহিছে জিমত আছিলোঁ কিন্তু এতিয়া দেখিছেনে গিফ্ট লৈ পেলাই আকৌ আহিবলগীয়া হ'ল আমাৰ মহ বন্ধালে আৰু পথাৰখন কিমান ধুনীয়া লাগিছে চাওক এইটো গ্ৰীনি তুলনি বিয়া খাব আহিছোঁ বাই বাই আকৌ লগ পাইছোঁ তাত যে ভিডিঅ' নবনাওঁ দেই কিনো ক'ম আৰু একদম বিজি হৈ আছিলোঁ তাৰপিছত আমাৰ গেং আহি গ'ল বাইকাৰ্ছৰ গোটেইখিনি এওলা চাই দে মজা নোৱা এইটো নাই এইটো দাং দেখিছে নাই ক'ৰ পৰা অহা হ'ল পিছে আমি আপোনাৰ হাইৱে বিলৰ পৰা আহিলোঁ দেৰগাঁও হাইৱে ৰাইড ইভিনিং ৰাইডৰ হৈ নে বঢ়িয়া আৰু কেনেকুৱা আমাৰ জিমটো কেনেকুৱা লাগিছে এই জিম একদম বঢ়িয়া বঢ়িয়া লাগিছে থেংক ইউ চাওক না কেনেকৈ ধুনীয়াকৈ বহি পেলাই খাই আছে আমাৰ ল'ৰাকেইটাই হয় নাই হাই কৰি দিয়া গোটেই দিয়া ওৱান লাইফ আজি বহুত কাম এটা সিহঁতি যেতিয়া আহি গ'ল মনটো বহুত ভাল লাগিছে এতিয়াহে বেছি জোচ হৈছে আৰু এইটো আমাৰ পোৱালি অ'কে তেনেহ'লে আজিলৈ আহিছোঁ বহুত ভাগৰুৱা হৈ গ'ল লগটো চাই যদি ভাল পালে লাইক কৰিব চাই দিবা